Good morning everyone. এটা ধুনীয়া ৰাতিপুৱাৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আনদিনাৰ দৰেও আজিও ৰাতিপুৱা বাহিৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ আমাৰ ফুলকেইজোপা ইমান ধুনীয়াকৈ ফুলি আছে। ভাবিলোঁ এটা ভিডিঅ' নবনাই নোৱাৰি আৰু ভিডিঅ'টো বনালোঁ। ফুলকেইজোপা মোৰ বৰ ভাল লাগে আৰু গাটো ধুই আহি বাহিৰলৈ আহিলোঁ আৰু ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। কালি ৰাতি মই এটা ভিডিঅ' বনাইছিলোঁ, সকলোৱে দেখিছে। ভিডিঅ'টো বা আহিছিলে আৰু ভাবিলোঁ ৰাতিপুৱাও মই ফুলকেইজোপা দেখি এটা ভিডিঅ' বনাওঁ আৰু ফুলকেইজোপা ইমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে বাৰু। এতিয়া মই আপোনালোকক এটা বস্তু দেখাম। আমাৰ ঘৰত খেতি বুলিবলৈ নহয় আৰু নহৰুখিনি বজাৰত বহুত দাম। ঘৰতে যদি আমি খেতি কৰোঁ অকণমান ঘৰত খাবলৈ বছৰটোলৈ এয়াই হৈ যায়। শুনিছোঁ নহৰু বোলে বজাৰত 400 টকা। ভিতৰলৈ আহি দেখিলোঁ মা আৰু বায়ে দুইজনীয়ে মিলি ভাত বনোৱাত ব্যস্ত হৈ আছে। বা আজি যাবগৈ, সেইকাৰণে মায়ে বাৰ কাৰণে কিবা কিবি বস্তু বান্ধি আছে, যিয়ে ঘৰৰ পৰা যাবগৈ। আৰু এইখিনি মাছ আজি ৰাতিপুৱা লৈছিলে বেপাৰীৰ পৰা। এয়া দেখিছেনে, মায়ে বালৈ কি টোপোলা বান্ধিছে। গাজৰ, নহৰু, পাণ, তামোল, এনেকৈ কবি, ৰঙালাও, এইখিনি আমাৰ ঘৰতে হোৱা। বৰ্তাত হ'বলৈ আহি দেখিলোঁ এইকেইটাই উৎপাত চোৱা। এইটো বাহ ল'ৰাটো আমাৰ চাওক। সিহঁতকেইটাৰ লগত অলপ ধেমালি কৰি ভাবিলোঁ আমাৰ অকণমানিজনীনো কিয় নুলিয়াওঁ। এজনীও মোৰ ভণ্টি, সৰু ভণ্টি, তাইৰ লগত অকণমান খেলিলোঁ আৰু আমাৰ ঘৰলৈকে লৈ আহিলোঁ। আহি তাইৰ লগত খেলিলোঁ। চাওকচোন ইমান মৰম লগাজনী হৈছে। তাইৰ লগত অলপ নেখেলিনো কিয় নোৱাৰি। তাই ইমান ধুনীয়াকৈ হাঁহিছে। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই। মই নতুন ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম এনেকৈ। ভিডিঅ'টো যদি মোৰ ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব আৰু লাইক কমেণ্ট কৰিব। আৰু নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই।